নমস্কাৰ ছাৰবিদেউসকল চৰকাৰী কৰ্মচাৰীসকলে 15ৰ পৰা 20 লাখ টকা লাভ কৰিব হয় ছাৰবিদেউসকল আপোনালোকে ঠিকই শুনিছে আপোনালোকে অসম চৰকাৰৰ অধীনৰ যিকোনো বিভাগৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকে 15ৰ পৰা 20 লাখ টকা লাভ কৰিব সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য সহকাৰে সকলোকে পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব ছাৰবিদেউসকল এয়া চাওক আপোনাৰ বেংকৰ ফালৰ পৰা এটা মেছেজ প্ৰকাশ পাইছে আৰু যাৰ ফালৰ পৰা কোৱা হৈছে যে এতিয়াৰ পৰা আপোন ঘৰ আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে 1% ৰাজ সাহায্য পাবলৈ সক্ষম হ'ব আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে বেংক কৰ্তৃপক্ষক কোনো ধৰণৰ মৰ্টগেজ তেওঁলোকে দিব নালাগিব আনহাতে আপোন ঘৰৰ অধীনত আপোনালোকে কিমান পৰিমাণৰ সুদ কৰ্তন কৰা হ'ব আৰু বাকীখিনি আপোনালোকক কিমান পাৰ্চেণ্ট আপোনালোকৰ বেংকক 1% যে অভতাই দিব এই আপোন ঘৰৰ বিষয়ে জানিবলৈ এয়া ওপৰত থকা আই লিংকত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব সেয়েহে এই গুৰুত্বপূৰ্ণ ভাল খবৰটো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব বুলি আমি আশা ৰাখিলোঁ ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ